আমাৰ আৰাধ্যাক আকৌ পুৱাই উঠি বাহিৰলৈ উলিয়াই আনিবই লাগে নহয়। সেয়েহে আৰাধ্যাক লৈ মই কাষৰ ৰাস্তাটোলৈ ওলাই আহিলোঁ। এইফালে আমাৰ পথাৰ আছে কাষতে। ইমান ৰাতিপুৱা সময়ত ইমান সুন্দৰ পৰিৱেশ, আৰু তাই বগাবলৈ অলপ অলপ শিকিছে, সেয়েহে ওচৰত ৰৈ থাকিবলৈ নিবিচাৰে। এইখিনিতে মই তোমালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ হা। ক'ৰ পৰা তোমালোকে মোৰ ভিডিঅ'বোৰ চাই আছা প্লিজ কমেণ্টত জনাবা হা। মই কিন্তু ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ। আৰু মোৰ ফালৰ পৰা তোমালোকলৈ হেপী বিশ্বকৰ্মা পূজা। এয়া বাপেক জীয়েক দুয়োটাই অলপ পূজা পাতল কৰি ল'লে, আৰু ময়ো কৰি ল'লোঁ। আৰু সকলোলৈকে প্ৰসাদ ভাগ কৰি দিলোঁ। মোৰ কিন্তু প্ৰসাদ বৰ প্ৰিয়, আপোনালোকৰ হয় নে নহয় ক'বচোন। আৰু এয়া দুপৰীয়া ৰ'দটো দেখিছেনে, খাওঁকৈ ওলাই আহিছে। ইমান গৰম কৈছোঁ নহয়, মোৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে। এয়া মই বাৰাণ্ডাতে অলপ বহি ল'লোঁ। আৰু গধূলিলৈ আমি গ'লোঁ জেঠাইহঁতৰ ঘৰত। তাতে পায়স খোৱা হৈছিলে আৰু দিহানাম প্ৰেক্টিছ কৰা হৈছিলে। সেই তাকে মই অলপ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। এয়া বাহঁতে দিহানাম গাই আছে। আৰু পিছদিনা গ'লোঁ আমি টিপাম থান। গাঁৱতে এখন থান আছে আমাৰ, তাৰ নাম হ'ল টিপাম থান। বাইদেউ, মই আৰু বেটাই গ'লোঁ আৰাধ্যাক ঘৰতে মাৰ লগত থৈ আহিলোঁ। তাতে প্ৰতি বছৰে ভাদ মাহত নাম লোৱা হয়। আৰু ৰাস্তাৰ অৱস্থা দেখিছেনে, আমি নামিবলগীয়া হ'ল, ঠেলি ঠেলি গ'লোঁ আধা ৰাস্তা। আৰু ফাইনেলি আমি এয়া পালোঁগৈ। মোৰ তাতে হাঁহ এটা দান দিবলগীয়া আছিলে। যোৱা বছৰ ভাবি থৈছিলোঁ মনতে দিম বুলি, তো এইবছৰ দি দিলোঁ। বহুত মানুহ হৈছে, বহুত মানুহে মোৰ দৰে দান দিবলৈ আহিছে। এয়া ঢেৰ হৈ গৈছে। আগলৈ মোৰ ভিডিঅ'বোৰ পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি দিব।